খালাক হেই খালাক হেই দেখছে গোটাই খালাক ধুর সদায় গুৰুকেইটা সিজি থাকিব লাগে। আজি গৃহস্থৰ মানুহকে ৰখি থাকিম ৰ এইবাৰ আহকচোন বান্ধি থৈ দিম বেৰা দিবাও সময় নাপাম চালা বেৰাখানে আজি অলপ ঠিক কৰি থৈ যাওঁ অলপ পাকি গুছা বেৰা দিছোঁ ৰ হয় নেকি আগাল লাগছি হা পদ্য খাগাতেলহে খাগাটিলো বিৰাট গৰম এই গুৰুকেইটা কাৰণো নাচলো কাৰবা দি বতন নেকি বোধ কেনে হেনো ৰঙা আৰু বগা ৰঙা আৰু বগা হ'ব পাৰে বোধ তালৰ নেকি সদায় এৰাই দে এই নাচলো মই কাৰবা সদায় খেদি থাকোঁগে ধানটো খাই শেষে গ'ল লাগলো ধান তাকেতো সেইকাৰণে বেৰাখন ভালকৈ দিম দি বেৰাখন দি নহ'লে গোটাই শেষ কৰি পেলাক খাই এই বেৰা নিদিলি কাম নাই বেৰা দিলি নিজে খেতি নাচছে ভাই মানুহ অভদ্ৰ হ'ল বুলি ইমান অভদ্ৰ হ'ব লাগে না নকবি আৰু আজি যুগৰ মানুহ তাকে সেই আৰু এই ঘাঁহ আনলো এই গৰু আছে না আমাৰ এই গৰু ঘাঁহ নানিলি নহয় তোৰ এৰি দি নাই পিছে আমাৰ গৰুৰ দিনতে আমাৰ ধৰকে দে কিবাকে আলি ধৰি ৰাখিম ইমান কষ্টকে কৰা যায় খেতিখন বিৰাট গৰম বাবু তোৰ মানুহ আহক আজি এইবাৰ যদি আহে বান্ধি থৈ দিম যদি গৃহস্থৰ মানুহ আহে না দি আছোঁ তাক আজি মই যাওঁ দে যাবি যা যা ঐ দীপ কি হ'ল ক'ত যা মই এই চকৰ পিনে যাওঁ অলপ চকৰ ফালে যোৱা এই ৰঙা আৰু বগা গৰুটো কাৰ গম পোৱা না বগা গৰুটো কাৰবা হয় গম নাপা না গম নাপাচোন মই কিন্তু আজি ৰাতিপুৱা টাইমত কোনোবাই লৈ গ'লে হয় নেকি ৰাস্তাৰ পৰা ধৰি লৈ গ'ল কাৰবা গৰু মই তাকে মালিকটো এতিয়া বিচাৰি আছোঁ পোৱা নাই ক'ব লাগিছিল ৰঙা আৰু বগা নেকি ৰঙা আৰু বগা গৰু
ৰঙা আৰু বগা আমাৰো আছিল ৰ দুটা তেনেহ'লে কিমানমান ডাঙৰনো বেছি ডাঙৰ নহয় আৰু তহঁতে এৰাই দিছ নেকি আজি অলপ টাইমৰ কাৰণে এৰাই দিছিলোঁ হা গৰু সদায় সদায় এৰাই দিয়া চালা মই সদায় আহোঁ সদায় দেখা পাওঁ তেনেহ'লে গৰু মই নাজানো চাইছোঁহে। না, অলপ টাইমৰ কাৰণে এৰাই দিছিলোঁ অলপ গৰু টাইম কেইটা বা ক'ত যোৱাকালি গ'ল এলো যোৱাকালিও দেখোন তেনেহ'লে গৰু একো কিবা কৰিছে নেকি গৰুকেইটাই এই চাচোন চা খেতি মইতো আৰু নাজানো না চালা ইমান কষ্টকৈ জানা বুজা মানুহ এটা ইমান কষ্টকৈ খেতি কৰা যায় এৰাই দিয়া চব খাই চাফা কৰি যায় না বান্ধি থবি আজিৰ পৰা নহ'লে কিন্তু গৰু নাপাবি আৰু বান্ধি থৈ দিম বান্ধি থৈ বিক্ৰী কৰি দিম গৰু নাপাবি আৰু তনে বুজি পাইছা এতিয়া গৰুকেইটা বা কোহাই গ'ল এতিয়া গৰুৱে এইবাগে খেদি দিছোঁ মই হয় নেকি অঁ আৰু গৰু বান্ধি থবি আজিৰ পৰা আৰু এইবাৰ নেক্সট বাৰ যদি আহি দেখা পাওঁ তোমাৰ গৰু নাপাবিয়ে বিক্ৰী কৰি দিম মই বুজি পাইছা নে বিক্ৰী চিক্ৰী নকৰিবা আৰু না বিক্ৰী কৰিলে আৰু বিক্ৰী মানে গৰু বান্ধি থবি এইটো ভুল নকৰিবি আৰু হ'ব দে মই ঘৰত বান্ধিবা কম আৰু না অঁ কি মানুহ এই তুমি পায়ো চিনি নাপাওঁ ভাও ধৰি যায় ওচৰতে ঘৰ হ'ল বুলি গৰুকেইটা এনেকৈ এৰাই দি থ'ব লাগে না খেতি চেতি বেয়া কৰি দে বেৰাখানো আজি দিয়া নহ'বই পায় যি ৰ'দ গৰমো বহুত কালিয়ে দিম দে কালিয়ে ৰাতিপুৱাই পুৱাই দিব লাগিব যাম দে আৰু আজি অকল ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব